welcome to my YouTube channel. এয়া নীল হেল্ল' কৈ দিয়া আৰু বহুদিনৰ মূৰত কেনে আছে আপোনালোক আশা কৰোঁ সকলোৰে ভাল আৰু এতিয়া আমি গৈ আছোঁ নীল আৰু মই গৈ আছোঁ পথাৰত আৰু পথাৰত কিয় আহিছোঁ জানে পথাৰত আহিছোঁ আমাৰ সৰিয়হৰ খেতি চাবলৈ মানে বেহাৰ ফুলিছে আৰু এয়া দেন চাওক কি ধুনীয়া কি বেটা কি ধুনীয়া ন তো গাইজ এয়া আমাৰ খেতি সৰিয়হৰ খেতি এয়া আৰু এইবাৰে প্ৰথমে কৰা গৈছে প্ৰথম এইবাৰে কৰা গৈছে আমাৰ ঘৰত এয়া ফুলিছে ধুনীয়াকৈ ফুলিছে আৰু এইখিনি সময়ত বেহাৰৰ খেতি বহুতেই ভাল লগা হয় যেতিয়া সম্পূৰ্ণকৈ ফুলি উঠে আৰু এটা বিশেষ কথা মোৰ 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে বা যিসকলৰ কাৰণে মোৰ 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে সেইকাৰণে মই তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ মোৰ ফ্ৰেণ্ডসকলক আৰু আশা কৰোঁ যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব প্ৰেৰণা যোগাব ভিডিঅ' মই ৰেগুলাৰ দিব নহয় বা কণ্টিনিউ দিব নহয় কেতিয়াবা এসপ্তাহত এটাকে দিওঁ কেতিয়াবা দেৰি হৈ যায় এইবাৰতো দেৰিয়ে হ'ল 3 সপ্তাহমান হ'ল মই ভিডিঅ'ই দিয়া নাই আৰু তেনেকৈ আজি ভাবিছোঁ ভিডিঅ' এটা কৰোঁ বুলি পেলাই অঁ আৰু এতিয়া আমাৰ চলি আছে ফটো ছেশ্যন আৰু এইফালে তামাম ফটো উঠি আছে তামাম ফটো এইটো নীল আজি আকৌ আহিছোঁ পথাৰত আৰু এয়া মই কালিয়ে ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ ব্লগটো আৰু এয়া হৈছে আমাৰ সৰিয়হৰ খেতি মানে বেহাৰ এয়া চাওক আজিও আহিছোঁ আৰু সদায় আহোঁ বুলি ক'লেও ভুল নহয় বহুত ভাল লাগে কিবা থাকি আৰু সেই হালধীয়াবোৰ চাওকচোন কিমান মৰম লগা ইমান ধুনীয়া আচলতে প্ৰকৃতিৰ সৃষ্টিবিলাক সঁচাই অতুলনীয় আজিও আমাৰ ফটো ছেশ্যন চলি আছে আমাৰ একেবাৰে ঘৰৰ সৰু সদস্য সৰু পৰিয়াল এইজনী আমাৰ টিকলিজনী আমাৰ চিয়া বেবী এইজনী ফটো উঠিব আহিছে চবৰে হাহাকাৰ মানে ফটো উঠিব আৰু আমাৰ টিকলিজনীক আপোনালোকক দেখুৱাই নাই ন মই আপোনালোকক দেখাই আছোঁ এইজনী হৈছে আমাৰ চিয়া হেল্ল' কৈ দিয়া হেল্ল' কৈ দিয়াচোন হেল্ল' 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 এয়া আমাৰ ঘৰৰ একেবাৰে সৰু সদস্য ডুং 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 চিয়া বেবী ন মৰম কৰি দিয়া সুবিধা মৰম কৰি দিয়া আৰু এয়া নীল আহিছে হেল্ল' কৈ দিয়া সুবিধা হেল্ল' গাইজ কৈ দিয়া এই একো নকয় কথা বদমাছ ল'ৰা আৰু গাইজ সঁচাকৈ কি ধুনীয়া পৰিৱেশ চাওকচোন বাৰু এইফালে হালধীয়া তাৰপিছত এইফালে হৈছে উদং পথাৰ চাওকচোন বাৰু গ'ল আকৌ ইমান ধুনীয়া পৰিৱেশ আৰু আচলতে প্ৰকৃতি মই বহুতেই ভাল পাওঁ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি বহুত ভাল পাওঁ
আৰু প্ৰকৃতিৰ সৃষ্টিবিলাক বিশেষকৈ কি ক'ম আৰু সকলোৱে জানেই, সকলোৱে বুজিয়েই পায়, সকলো ভালেই পায়, সকলোৰে প্ৰিয় হয় প্ৰকৃতিৰ সৃষ্টিবিলাক, আকৰ্ষণীয় হয় আচলতে। আৰু চাওক ইমান ধুনীয়া পৰিৱেশ, এইফালে ফটো উঠি আছে তামাম বিজি ফটোত। আৰু চাগে বেছিখিনি সময় ইয়াতেই কটোৱা হয় মোৰ। আবেলি সময়তো অহা যায়, কিছু সময় ইয়াতে থাকোঁ। কৈ দিয়াচোন হেল্ল', ময়ো আহোঁ, কৈ দিয়া ময়ো আহোঁ ইয়ালৈ গাইজ। আৰু ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মোৰ সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেতিয়াহ'লে আজিলৈ টাটা বাই বাই।